মই সুধিছিলোঁ যে 2024 আৰু 25 বৰ্ষত যিটো বাজেট আছিলে এই বাজেটত ষ্টেট বাজেটত 10 কোটি টকা মাৰ্টিয়াৰ্ছ ফেমিলি এক্স ক্ৰিচিয়া 500 কি বুলি কয় 5 crore 5 লাখ হিচাপে 5 লাখ ইজ ফেমিলি যিটো দিয়াৰ কুৱেশ্যন এই কুৱেশ্যনটো যোৱা বছৰৰ যিটো 10 crore এই 10 crore পইচা দি কিমানজনক কিমান শ্বহীদ পৰিয়ালক পইচা দিয়া হৈছে বুলি মই প্ৰশ্ন কৰিছোঁ ইয়াৰ উত্তৰটো কি দিলে জানে 2025 10 কোটি টকাটো ষ্টেট গভৰ্ণমেণ্টে এক পইচাও আমাক দিয়া নাই এতিয়াহে বোলে বাজেট হৈ গ'ল এনুৱেল মানে 31 মাৰ্চ কমপ্লিট হৈ গ'ল এতিয়াহে বোলে পইচা ৰিলিজ কৰাৰ কাৰণে তেওঁলোকে বোলে দৰখাস্ত দিছে এইটো হাস্যকৰ কথা নহয় নে নহয় এই যে এনচাৰটো কোনে লিখিলে মইতো বুজি নাপালোঁ কোন অফিচাৰে লিখিলে বা কোন মানে জনপ্ৰতিনিধি লিখিলে মইতো আচৰিত পালোঁ আৰু এইবাৰ মাত্ৰ 10 কোটি মাৰ্টিয়াৰ্ছ হেডত আকৌ ৰাখিলে 10 কোটি টকা মানে আমাৰ যিটো মাৰ্টিয়াৰ্ছসকল যিটো বছৰে বছৰে আমাৰ প্ৰত্যেকটা ফেমিলিক 5 লাখেই দিয়াৰ যি এটা কমিটমেণ্ট এই কমিটমেণ্ট এই বছৰো মানে মাত্ৰ 10 কোটি টকা তো বাজেটত ৰাখিওতো লাভ নাই যোৱা বছৰৰ পইচা আনিব পৰা নাই এই বছৰৰ যদি পইচা আনিব নোৱাৰে অহা বছৰৰ বাজেট হেডত কি আহিব 00 অৰ টোকেন বাজেট লাহে লাহে বিটিচি আগৰ পৰা যিটো 12.19 যিটো শ্বেয়াৰিং পাব লাগে সেইটো পালেতো আজিৰ দিনটোত 1,500 কোটি টকা মানে পালে হৈ যিটো বাজেট কম বাজেট দিয়া 833 মানে 8.803 803 কোটি যিটো বাজেট এই বাজেট কোনো এইবাৰ বাজেটত কি কৰিলে আনস্পেন্ড বেলেন্স অফ 2024 and 25 যোৱা বছৰৰ আনস্পেন্ড বেলেন্সটো এইবাৰ বাজেটত আৰু প্লাছ কৰিব লগা হৈছে অসম্ভৱ এই বাজেটৰ জৰিয়তে তো আজিতো বাজেট স্পীচ আমি শুনিলোঁ বহুত ডাঙৰ ডাঙৰ কমিটমেণ্ট যোৱা বছৰৰ কমিটমেণ্ট কি দিছিল এই কমিটমেণ্ট দিয়া কিমানখিনি ইমপ্লিমেণ্টেশ্যন হ'ল আৰু এই বছৰত ইমান ডাঙৰ ডাঙৰ কমিটমেণ্ট দিলে বা কমিটমেণ্ট দি আছে ইমপ্লিমেণ্ট কিমান হ'ব ৰাইজে এইটো ইতিমধ্যে আমি সকলোৱে গম পাওঁ আৰু যিটো আমি বাজেট স্পীচ দেখিলোঁ অনলি ইলেকশ্যনাৰিং বাজেট কমিউনিটি প্লিজ কমিউনিটিসকলক সান্ত্বনা দিয়াৰ বা আমাৰ বা বিটিচিবাসী ৰাইজক সান্ত্বনা দিয়াৰ বাজেট বাহিৰে এই বাজেটৰ দ্বাৰা বিটিচিবাসী ৰাইজে কিবা উপকৃত হ'ব নোৱাৰে যিটো এক্সপেণ্ডিচাৰ মই যোৱাবাৰেই কৈছোঁ মই 100% তেওঁলোকে ৰিভিনিউ এক্সপেণ্ডিচাৰ কৰিছে নট এ ছিংগল তেওঁলোকে কেপিটেল এক্সপেণ্ডিচাৰ কৰা নাই আৰু এইবাৰো আমি যিটো বাজেট দেখিলোঁ তেওঁলোকৰ বাজেটখনেই 100% গ্ৰেণ্ট চিনেই টোটেল বাজেট ইজ গ্ৰেণ্ট চিনেই ইয়াত কোনো কেপিটেল এক্সপেণ্ডিচাৰ আৰু ৰেভিনিউ এক্সপেণ্ডিচাৰৰ কোনো ইয়াত তেওঁলোকৰ থিৰাং এটা বক্তব্য বা তেওঁলোকৰ এটা কাম কৰাৰ এটা শ্বেডিউল আমি দেখিবলৈ পোৱা নাই ইয়াৰ কাৰণে যিটো 843 crore যিটো আমাৰ SOPD বাজেট এই বাজেটখন মানে কমপ্লিটলি তেওঁলোকে ইলেকশ্যনটো আগত ৰাখি বিটিচিবাসী ৰাইজক মানে সন্তুষ্ট কৰাৰ কাৰণে চেষ্টা চলাই থকা বাজেট বুলি আমি গম পাওঁ আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্ট চেণ্ট্ৰেল স্পনচৰ্ড স্কিম আৰু ষ্টেট স্পনচৰ্ড স্কিমবোৰ লাহে লাহে আমাৰ যিটো বাজেট এই বাজেটত আমি নাইকিয়া মানে দেখিব পৰা নাযায় এইখিনি আমি BPF দল হিচাপে খুব চিন্তিত এই বছৰৰ যিটো বাজেট আগৰ বছৰৰ পৰাই আমি খুব চিন্তিতভাৱে ৰাইজক অৱগত কৰিছোঁ এইবাৰ কিন্তু মানে স্পষ্ট দেখা গ'ল যে মানে ইনএবিলিটি ইনচিনচিয়াৰিটি এই বাজেটবিলাক
আমি দেখিবলৈ পাইছোঁ